হাই ফ্ৰেন্স, কি খবৰ? আশা কৰো আপোনালোক সকলো ভালে আছে। ৰং চেনেলত সম্প্ৰচাৰিত পুৱতি তৰা ধাৰাবাহিকখনৰ আজিৰ দেখাব লগা এপিছডটো চাবৰ বাবে খুবেই ইণ্টাৰেষ্টিং হ'ব। আজিৰ দেখাব লগা এপিছডটো হৈছে 295 অৰ্থাৎ 295 এপিছড। আজিৰ এই এপিছডটোত দেখিবলৈ পাব বেদে আজি নিজেই খানা ৰান্ধি অনুভূতিক খুৱাব আৰু কেনেকুৱা হৈছে সুধিব। তাৰ পিছত অনুভূতিয়ে বহুত ধুনীয়া হৈছে বুলি কোৱা দেখিবলৈ পাব আৰু বেদ আৰু অনুভূতি বহুত বেছি আজিৰ খণ্ডটোত ৰোমান্টিক হৈ পৰা দেখিবলৈ পাব। আৰু আনফালে আজিৰ খণ্ডটোত বেদক আজি বিভানে ৰাস্তাতে লগ পাব আৰু তেতিয়া বহুতো ধমকি দিয়া দেখিবলৈ পাব। ওলোটাই বেদে বিভানক বহুত বেছি গালি দিয়া দেখিবলৈ পাব আৰু তহঁতে যে মোৰ একো অপকাৰ কৰিব নোৱাৰ, যিমান চেষ্টা কৰিলেও তাৰ বিষয়ে ক'ব। আৰু আনফালে আজিৰ খণ্ডটোত জোনবাই আৰু পুলিচ অফিচাৰজন বহুত বেছি ৰোমান্টিক হৈ পৰিব আৰু লাহে লাহে জোনবাইৰ প্ৰেমত অৰিহণ পুলিচ অফিচাৰজন পৰিবলৈ আৰম্ভ কৰিব। আৰু আজিৰ খণ্ডটোত জোনবাইয়ে এখন যে চিনেমা চাইছিলে, এনেকুৱা ৰাস্তাতে যে হিৰো আৰু হিৰইনে খোজকাঢ়ি গৈ আছিলে আৰু তাৰ বিষয়ে কৈ থকা তেতিয়া অৰিহণ পুলিচ অফিচাৰজনে তাৰ পিছত কি হৈছিল সুধিব। আৰু তেতিয়া জোনবাই তাৰ পিছত যে দুইজনে ডান্স কৰি বহুত এনজয় কৰিবলৈ আৰম্ভ কৰিলে তাৰ বিষয়ে কৈ বহুত বেছি দুইজন ৰোমান্টিক হৈ পৰিব। এতিয়া বাৰু অৰিহণ পুলিচ অফিচাৰজন জোনবাইৰ প্ৰেমত পৰি জোনবাইক বাৰু বিয়া পতাৰ সিদ্ধান্ত ল'ব নেকি? আপোনালোকৰ কোনে কোনে জোনবাই আৰু অৰিহণৰ বিয়া হোৱাটো বিচাৰে, কোনে কোনে প্ৰেমত পৰাটো বিচাৰে, নিশ্চয় কমেন্ট সেকশ্যনত জনাব। যিসকলে পুৱতি তৰা ধাৰাবাহিকখন চাই ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰাৰ লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আপুনি প্ৰতিদিনে এই চেনেলটোৰ জৰিয়তে এনেধৰণৰ ভিডিঅ'সমূহ লাভ কৰিব পাৰে। ধন্যবাদ।